तेरा ना 100%. तेरा नंगो নিউজ মিডিয়া আমাৰ বন্ধুসকলক তো আজি মই খালবাৰী 21 নং খালবাৰীৰ সমষ্টিত মই আজি নমিনেশ্যন দাখিল কৰি BPF পাৰ্টিৰ পৰা তো বহুত ভাল মই দাখিল কৰি পেলাই এতিয়া ওলাই আহিলোঁ আৰু আমাৰ পুৰা এৰিয়া যোনটো 21 নং খালবাৰী সমষ্টি পুৰা আমাৰ BPF লগত মানে ভোটাৰ্স লগত আছে তো জিখাটো খাটাম শাসক বিৰোধী সকলোৱে আচলতে বহু কেইজনীয়া আজি প্ৰাৰ্থী আহিছে কেনেধৰণে শুভেচ্ছা দিব আজিৰ দিনটো তো সবেই নমিনেশ্যন দিব সবকো মই শুভেচ্ছা দিছোঁ ইলেকশ্যনটো মানে সবেই নমিনেশ্যন দিব আমাৰ BPF দিব আৰু UPPL দিব BJP দিব কংগ্ৰেছে দিব সকলোকে মই মানে শুভেচ্ছা জনাইছোঁ সমষ্টিত দেখা গৈছে কিছু ঠাইত মানে আপোনাৰ মানে প্ৰাৰ্থিত্ব পোৱাৰ পিছত আন কিছুমান ধৰক দলীয় মানুহ কিছু বিক্ষোভ হৈছে তেওঁলোকক বেয়া পাইছে সেইটো কেনেকৈ কৰিব মইতো দেখা নাই এতিয়া এনেকুৱা যে হৈছে মই শুনাও নাই আজি তাৰিখত মই যিমান আমাৰ মানে কেণ্ডিডেট টিকেট দাবীদাৰ আছিলে মানে 4জন দাবীদাৰ আছিল 4জন দাবীদাৰৰ ঘৰে ঘৰে কালি যিদিনা মই টিকেট পাইছে নেক্সট দিনাই ৰাতিপুৱা 6টা বজাত মই গা ধুই পেলাই সব মানে আমাৰ যিমান 3জন আছিলে সেইখিনিৰ ঘৰত গৈ পেলাই মই আশীৰ্বাদ লৈছোঁ সেৱা কৰিছোঁ আঁঠু কৰাই সেইটোৱে এটা সময়ৰ সতীৰ্থ মাজতে যুদ্ধ হ'ব কিবা ইফেক্ট পৰিব জয় মুছাহাৰী ডাঙৰীয়া আপুনি এটা সময়ত একেটা দলতে আছিল যুদ্ধ মানে সেইটো হ'ল কি আমি আমাৰ বন্ধুটো কোৱা নাযায় মোৰ দাদা হয় একচুৱেলি ক'ব গ'লে এতিয়া আমাৰ পাৰ্টিটো বেলেগ বেলেগ তো আমি ইলেকশ্যনহে খেলিম এতিয়া ইলেকশ্যন খেলিলে মানে তো নিজৰ দাদা ভাইতো কিবা নহয় তাতে একো কিবা নহয় যেন লাগে বিজেপি আছে কাৰ লগত মানে আপোনালোকৰ ফাইট হ'ব বুলি মানে ফাইটটো এনেকুৱা আমাৰ BPFটো আমাৰ যোৱাবাৰত লোকসভাই ইলেকশ্যনত আপোনালোকে দেখাই পাইছে তাতে মানে তিনিটা পাৰ্টি মিলি পেলাই একেলগে খেলিছিলে সেই টাইমত সিহঁতে 24,000 চামথিং তো আমাৰতো 27 অকলে BPFটো অকলে 27 চামথিং তো কি হ'ব মইতো এতিয়া ক'ব নাযাওঁ যে মানে কোনোবা ওচৰত আহিব পাৰিব থেংক ইউ